জুবিন দাই যদি ন্যায় নাপায় ন সঁচা কৈছোঁ তারফার করে দিম ইউটিউবত তারফার করে দিম বুলি কৈছোঁ মায়ে কচম খাইছোঁ কিমান ভিডিঅ' বনাব লাগে মই বনাম খালি আপোনালোকে খালি মোক সাপোর্ট কৰিব এইবিলাকক নহয় ফালি দিম মই কিবা এটা বিশেষ কাৰণে ভিডিঅ'টো বনাইছোঁ যদি মোৰ ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰিব ঠিক আছে আজি এই ভিডিঅ'টো অনলি ইউটিউবাৰবোৰৰ হয় অসমৰ জনপ্ৰিয় ইউটিউবাৰবোৰৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আজি আমাৰ 2 মাহ হৈ গ'ল আমাৰ জুবিন দাৰ জাষ্টিছ পোৱা নাই কিন্তু এই ইউটিউবাৰবোৰৰ আজি মাত নাই নিমাত হৈ আছে কিয় মই কৈ আছোঁ কিয় তেওঁলোকে কি নিজৰ প্ৰফিটৰ কাৰণে নে কিবা এটা কাৰণত তেওঁলোকে ভিডিঅ' বনায় এই কুৱেশ্যনটো ইউটিউবাৰবোৰক মই সুধি আছোঁ আজি তোমালোকে কিয় ইমান নিমাত হৈ আছে তোমালোকে গম পাই আছা অসমৰ পৰিস্থিতি অসমৰ 3 কোটি মানুহে কান্দিছে তথাপিও তোমালোকৰ দুখ লগা নাই তোমালোকে ভিডিঅ' বনোৱা নাই তোমালোকে নিমাত কিয় কাৰোবাক ভয় লাগি আছে নি তোমাক কাৰোবাক ভয় লাগি আছে নি তোমালোকক ক কথা কথা অলপ ডিষ্টাৰ্ব হ'ব পাৰে বা ইমান অসমীয়া মই ক্লিয়াৰ ক'ব নোৱাৰোঁ আপোনালোকে মোক ক্ষমা কৰিব ঠিক আছে আপোনালোকে নিজৰ প্ৰফিটৰ কাৰণে ভিডিঅ' বনায় অসমৰ ৰাইজে আপোনালোকক চাই আছে ঠিক আছে আরে ভাই ভগৱানৰ নিচিনা মানুহৰ কাৰণে যদি তোমালোকে ভিডিঅ' বনাব নোৱাৰা আৰু তোমালোকক কি কম কোৱা তোমালোকে বহুত কিছুমান ৰেষ্টুৰেণ্টত যোৱা কিছুমানৰ ডিলাৰত যোৱা ঠিক আছে ভিডিঅ' বনাবৰ কাৰণে পইচাৰ কাৰণে কিন্তু জুবিন দাৰ কাৰণে তোমালোকে এটাও ভিডিঅ' নবনোৱা কিয় এতিয়াৰ পৰা মই গম পাম যে তোমালোকে পইচাৰ কাৰণে ভিডিঅ' বনোৱা কিন্তু এতিয়া মই আহি গৈছোঁ ঠিক আছে সবক ফালি দিম এতিয়া গাইজ যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে শ্বেয়াৰ কৰক যাতে এই ইউটিউবাৰবোৰৰ কাণত পৰে এই ভিডিঅ'টো আৰে ভাই তোমালোকে যদি ভিডিঅ' নবনোৱা না বনাব দৰকাৰ নাই আহি গৈছে নিৰাকাৰ এতিয়া ভিডিঅ' বনাবৰ কাৰণে ঠিক আছে তোমালোকক এক্সপ'জ কৰিবৰ কাৰণে মই আহি গৈছোঁ জুবিন দাই যদি ন্যায় নাপায় ন সঁচা কৈছোঁ তারফার কৰি দিম ইউটিউবত তারফার কৰি দিম বুলি কৈছোঁ মায়ে কচম খাইছোঁ কিমান ভিডিঅ' বনাব লাগে মই বনাম খালি আপোনালোকে খালি মোক ছাপোৰ্ট কৰিব এইবিলাকক নহয় ফালি দিম মই আৰু আমাৰ অসম চৰকাৰক 2 মাহ লাগি গৈছে ন্যায় দিয়া নাই এতিয়ালৈকে কিন্তু কিছুমান মানুহে যদি কাৰোবাক হত্যা কৰি দিয়ে তেনেহ'লে কি হয় 2 দিনত সেই মানুহজনক ধৰি আনিব পাৰে আৰু তেওঁক ন্যায় দিব পাৰে কিন্তু আমাৰ জুবিন দাৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই 2 মাহ লাগে নেকি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে সেই এনেকুৱা কেছ মোক দিয়ক নাই একে দিনত ছল্ভ কৰি দিম কৈছোঁ নহয় মাৰ কচম খাইছোঁ একে দিনত ছল্ভ কৰি দিম মই এনেকুৱা কুবাম নহয় মই এনেকুৱা কুবাম 7 জন্মত সি মনত ৰাখিব মোৰ কথা এনেকুৱা কুবাম 5 মিনিটত তাৰ মই হিচাপ কিতাপ কৰি দিম মই জুবিন দাৰ ন্যায় মই 5 মিনিটত দি দিব পাৰোঁ খালি সেই কালপিটকেইটা মোৰ ওচৰত লৈ আহ অসম চৰকাৰক মোৰ ভৰসা আছে বিশ্বাস আছে কিন্তু মোৰ বিশ্বাস যেতিয়া ভাঙি যাব নহয় তেতিয়া কিন্তু আপোনালোকে বেয়া নাপাব আপোনালোকৰ এগেইনষ্টত কথা পাতিম তেতিয়া মই ঠিক আছে কিন্তু আমি কাকো খাতিৰ নকৰোঁ আমি কাকো ভয় নকৰোঁ এইটো আমি জুবিন দাৰ পৰা শিকিছোঁ আৰু জুবিন দাই পলিটিক্স কৰাটো বহুত বেয়া পাইছিলে কিন্তু জুবিন দাৰ নামত বহু মানুহে বহুত ৰাজনীতি পাৰ্টীয়ে পলিটিক্স কৰিছে এইটো আমি ক'ব দৰকাৰ নাই অসমৰ ৰাইজে ভালকৈ জানে গাইজ ভিডিঅ'টো যদি চাই আছে শ্বেয়াৰ কৰক এই ইউটিউবাৰবোৰৰ কাণত পৰিব ভিডিঅ'টো জয় হিন্দ জয় জুবিন